মানে কি ৰাস উদ্বোধন আৰু আজি প্ৰতিমা স্থাপন কৰা হৈছে সেইকাৰণে তাৰ কাৰণে পূজা চূজা কৰা হৈছে তাকে বনাইছে গাইজ পুৰা একদম চালিয়াকে মজাকে বনাইছে সেইকাৰণে এইটো পাৰ্মানেণ্ট পাৰ্মানেণ্ট গাইজ কালি 7 তাৰিখ আৰু 7 তাৰিখে প্ৰথম ৰাসৰ উদ্বোধনী আৰু এই আমি আছো বৰ্তমান নলবাৰীত ক'ত আছো অৰ্পিত নলবাৰী ৰাস এই তামাম চকী দেখোন কিয় তাৰমানে ইয়াতে গেষ্ট আহিব তো বহুত কোন আহিব ন এইবাৰ নলবাৰী ৰাসত হেমা মালিনী আহিব নেকি 14 তাৰিখে বোলে হেমা মালিনী আহিব এখন ষ্টেজত কিন্তু মানে আছাম আহি আছে বুলি কৈছে মানে আহি আছে কিন্তু ইয়াতে আহিব 14 তাৰিখ নলবাৰীত আহিব আপোনালোকৰ 14 তাৰিখে আহিব 14 তাৰিখে আহিব নলবাৰীত গম পাইছা এইখিনি জেগাত ভৰি দিবে নোৱাৰি যিখিনি জেগাত আমি আছো চাক এতিয়া কিন্তু বৰ্তমান ভৰি নহয় পুৰা দাউৰি যাব পাৰিম কিন্তু কালিৰ পৰা নৰবো এইগিলা চাৰিওফালে কাম চলি আছে এতিয়া বৰ্তমান ৰাস্তাত ঘূৰি আছো এইটো ৰাস্তাত একচুৱেলি পুৰা মানুহ হ'ব আৰু এই লাইট পুৰা লাইট লগাই আছে এখন নতুন ব্ৰিজ কেনে খবৰ থেংক ইউ আৰু গাইজ দেখা পাব পৰা এইটো হৈছে শিৱ শক্তি ধাম আৰু ইফালে আপোনাৰ পুৰা কাম চলি আছে বেনাৰৰ আৰু ইফালে থিয়েটাৰ হ'ব চাগে পুৰা একদম অৰ্পিতে আগে যাই আছে অৰ্পিত চিনিব নেকি এইবিলাক কাম চলি আছে আৰু চাৰিওফালে কিবা কিবি ৰাজমুকুটত কি আছে বিৰিখৰ বিৰিণা নাটক পৰিচালনা ৰাজেশ ভূঞা বিৰিখৰ বিৰিণা তাৰ ক'ত হ'ব এখন ৰাজমুকুট খান এইবাৰ কেইখন থিয়েটাৰ মাতছি 9খন হ'ব না 7খন মান থিয়েটাৰ চাই হেৰি ৰাস চাবা না কালি পৰাই বাবুহঁতে কালি পৰা কি কৈছ থেংক ইউ বাবু মোৰ ভিডিঅ' চাই নেকি থেংক ইউ বাবু বোলে মোৰ ভিডিঅ' চাই আৰু বাবু ৰাসত যাব কালি এই থিয়েটাৰ সেইফালে নাযাওঁ এতিয়া বৰ্তমান কিন্তু এতিয়া দেখা ক'ত থিয়েটাৰ দোকান ক'ত কি হয় সেইটো দেখাই দিওঁ আৰু না ব'লা আছো দিয়া ভাই দিয়া লগ পাম এইটো বন্ধ হ'ব না এই ৰেল লাইনটো বন্ধ হৈ যায় ন গেটটো গাড়ী আহিলে বন্ধ হয় গাইজ গাড়ী আহিলে বন্ধ হয় আমি এনে ৰাসৰ টাইমত যেতিয়া ইমান মানুহ গাড়ী কেনেকৈ বন্ধ কৰিব সেইটো এটা বন্ধ কৰিব কি এইটো পৰি যাব না হ'লেও মানুহগিলা তাৰ মানুহ থাকিব লাগিব আৰু কোনোবা ৰাসৰ আহ দিয়ক এয়া ক'লাক ৰাসৰ সময়তে মানুহ থাকে মানে এনে নাথাকে এনে মানে ডাইৰেক্ট এইটো মানে কি বন্ধ কৰাই থাকে এইটো ৰাস্তা বন্ধ কৰাই থাকে দুৰ্গা পূজাটো বন্ধ আছিল এতিয়া ৰাসৰ টাইমৰ কাৰণে খুলি দিছে আৰু না ৰাসৰ কাৰণে কোন চাইডে যাব মেনেজ কৰা যাব এইটো গম পোৱা যাব কেনেকৈ কি মেনেজ কৰা যায় গম পোৱা যাব গাইজ কিন্তু এতিয়া বৰ্তমানলৈকে পুৰা মানুহ চাৰিওফালে হ'ব আৰু হোৱা নাই মানুহ হ'ব আৰু ইমান জেগা ঘূৰিলোঁ মোটামুটি কেই কিলোমিটাৰমান ঘূৰিলোঁ ন 2 কিলোমিটাৰমান ঘূৰা গ'ল মানে প্ৰতিটো ষ্টেপতে আপোনালোকক ভিডিঅ' নিদিব পাৰোঁ কিন্তু 2 কিলোমিটাৰমান মানে ক'ৰবাত এখন থিয়েটাৰৰ মুখত এইবাৰ আছে এখন গংগাজল মহিষাসুৰ কি এখন ৰাষ্ট্ৰীয় থিয়েটাৰ চাওক ৰাষ্ট্ৰীয় থিয়েটাৰ কেইখন বহুত থিয়েটাৰ আছে এইবাৰ কেইখন থিয়েটাৰ বা গম পোৱা নাই টোটেল 9খনমান হ'ব চাগে এইগিলা পুৰা দোকান হ'ব চাৰিওফালে পুৰা দোকান হ'ব ন থিয়েটাৰ কেইখন আছে এইবাৰ কিমান 11খন 9খনতকৈ বেছি হ'ব মানে 11খন থিয়েটাৰ আছে গাইজ 11খন থিয়েটাৰ এই দাদাই ক'লাক মোক মাত্ৰ আৰু এইগিলাত কি দোকান হ'ব এনে আন্দাজ একদিনত কিমানমান মানুহ হয় নলবাৰী ৰাসত মিনিমাম 1.5 লাখ 2 লাখ আৰু 14 তাৰিখে হেমা মালিনী আৰু যোনদিনাখনে হেমা মালিনী আহিব 14 তাৰিখ সেইদিনাখনে হাউচফুল মানে এনে হাউচফুল হৈ থাকে সেইদিনাখনে মানে আপোনালোকে এনেকুৱা হ'ব চিৰিং চেৰাং কোৱাই যায় গমেই নাপাব পুৰা একদম মানুহ এইফালে চাৰিওফালে মানুহ এইগিলা দোকান পুৰা একদম কি বিক্ৰী কৰবো আৰু আহি থাকাতে পুৰা একদম এইবিলাক বেছি নাখালি
আৰু আহি থাকোঁতে এই বিল্ডিংটো দেখা পাইছোঁ গাইজ, কি মজা লাগছে বিল্ডিংটো, ডিজাইনটো চাওকচোন। ৰং চং কৰিলে ভাল লগা হ'ব ন, চিৰিজ চিষ্টেমটো ভাল লাগছে আৰু পূৰা মিঠাইৰ দোকান হ'ব গাইজ, পূৰা কাম চলি আছে। আৰু এইটো নতুনকৈ বনাইছে নেকি? আৰু গাইজ এতিয়া পূৰা একদম মেলা, এইবাৰ বেলেগ এখন মেলাত আছোঁ গাইজ, পূৰা চাব পাৰে এইটো, পূৰা এই বোকা বোকা হৈছে আৰু দোকান হ'ব। কি কৈছা ব্ৰ? এই অসমীয়াত কৈছে গৰু পূৰা দোকান, কিমান দোকান হ'ব না, নিজামে ক'ত কি খাম ভাবি তত নাপাওঁ মানে, ইমান দোকান হ'ব। মোৰ ড্ৰেছটো চাক না গাইছ। আৰু এতিয়া আছোঁ মেলাত, আৰু মেলাখন পূৰা একদম মেলাৰ যোগাৰ চোগাৰ আনছে, গাড়ীত এইগিলা পূৰা একদম কাম চলি আছে। মেলাখনত আছোঁ, মেলা চাৰিওফালে মেলা আৰু না, নলবাৰীৰ ৰাসত। এই কি বস্তু কি 50-60 হাজাৰ দোকান হ'ব। দোকান সিমান দোকান নহয়, 50-60 হাজাৰ নহয়, তথাপি হ'ব আৰু বহুখিনি দোকান হয়, এইবিলাক মেলা না। এয়া কাম চলি আছে চাৰিওফালে, চাওক কাম চলি আছে। আৰু মেলাত চবে চাব আহিছে পূৰা একদম গাইজ। দোস্তি দিয়া পূৰা চব কাম চলি আছে। মীনা বজাৰ নাই নেকি এইবাৰ? মীনা বজাৰ নাই, এই চকৰি তকৰি নাই এইবাৰ, নাই এইবাৰ অকল দোকানেই আৰু, এইবাৰ দোকানে অকল, এইবিলাক চকৰি তকৰি নাই নেকি মীনা বজাৰ? এইবাৰ মীনা বজাৰ অহা নাই, মীনা বজাৰ নাই নেকি? অঁ সেইটোৱে আৰু দাদাই গম নাপাব পাৰে একচুৱেলি, কিন্তু আহিবও পাৰে। এই গাইজ বহুখিনি ঘূৰিলোঁ, কিন্তু মেলাও দেখা পালোঁ, কিন্তু এইবাৰ চকৰি তকৰি মানে এই মীনা বজাৰ, যিখন মীনা বজাৰখন মই দেখা নাই। মীনা বজাৰ নাহে নেকি মানে, এই চকৰি কিবা কিবি এইবিলাক যে বাছ ষ্টেণ্ড মানে আগত নিছে নেকি একদম ধমধমা বাছ ষ্টেণ্ড, মানে ধমধমা বাছ ষ্টেণ্ডত লৈ গৈছে, যোনখন আপোনাৰ কি বুলি কয়, য'ত আগত পুৰণা বাছ ষ্টেণ্ড আছিল, ধমধমা বাছ ষ্টেণ্ড বুলি কয়, সেই বাছ ষ্টেণ্ডখনত আছে এতিয়া বৰ্তমান মীনা বজাৰখন। আমি এতিয়া তাকে মীনা বজাৰখন বাছ ষ্টেণ্ডত চাই আহোঁ নেকি? আৰু তাতে গেটখনতো বহুত কিবা কিবি কৰছি নাই, এইবাৰ আমদান নহওঁতে পটকে যাওঁ আৰু আমি। ব'লা চাই আহোঁ। ইফালে যাবা নে এইফালে যা? গাড়ী লৈ যাবা? ব'লা। আমি এতিয়া গাইজ গাড়ী লৈ পিনে আমি ওলাই যাওঁ অলপ, আৰু মীনা বজাৰখন ক'ত হৈছে, এইবাৰ বেলেগ জেগাত হৈছে মীনা বজাৰখন, সেইকাৰণে দেখাই লওঁ চবে মানে ইয়াতে মীনা বজাৰখন চাব আহে, কিন্তু ইয়াতে মীনা বজাৰখন এইবাৰ হোৱা নাই। মীনা বজাৰখন হৈছে ধমধমা বাছ ষ্টেণ্ডত, সেইকাৰণে চাব আৰু ন। এইটো লটাৰী মানে লটাৰী হ'ব ইয়াতে, আৰু গাড়ী চাব না গীত চাল গাড়ী। আৰু ভিতৰৰ পৰা ওলাই আহিলোঁ হৰি মন্দিৰৰ পৰা, এতিয়া যাম আমি ধমধমা বাছ ষ্টেণ্ড। আৰু ধমধমা বাছ ষ্টেণ্ডত যাওঁতে দেখা পালোঁ লটাৰী তামাম লটাৰী দেখোন। কি আছে প্ৰথম পুৰস্কাৰ? গ্ৰেনাইট 10। এই এখন থৈ দিয়া এখন নেকি? কোনদিনা খেলা হ'ব ন? 21 তাৰিখ লাষ্ট, আৰু লাষ্ট মানে 21 তাৰিখে শেষ, আৰু 21 তাৰিখৰ দিনা হ'ব খেলা। আৰু খেলাত আপোনালোকে লটাৰী লৈ যাব পাৰে, মানে পূৰা একদম ধুনীয়া পুৰস্কাৰ আছে। I10 আছে, তাৰপিছত স্কুটি আছে, বুলেট আছে, বা ই ৰিক্সাও দিছে দেখোন। মজাকৈ লৈ যাওক, ই ৰিক্সাও লৈ যাওক, চালিয়াকৈ শ্ৰী শ্ৰী হৰি মন্দিৰ উপহাৰ পত্ৰ নলবাৰী আহি যাওক। চাওক আৰু তাৰ পৰা আহিলোঁ আমি, আহি কিনে দেখা পালোঁ এখন গেট, আৰু এইখন গেট মানে ইয়াতে লেখা আছে চাওক, প্ৰজ্ঞাৰ দ্বাৰা নিবেদিত অখণ্ড ভাৰত পৰিক্ৰমা ভাৰতীয় উজ্জ্বল জ্ঞান পৰম্পৰা প্ৰদৰ্শন। ইয়াতে মানে কিছুমান নজনা বস্তু আপোনালোকে জানিব পাৰিব, ভিতৰত একদম ষ্টল হ'ব, মানে ধৰক কিবা কিবি, আৰু মই ইমান এটা গম পোৱা নাই কি হ'ব, বাট আহিব পাৰে আৰু চাব পাৰে। চাওক চালিয়া লাগছে গেটখন, আৰু আগত যাম এতিয়া আমি চাব, আৰু যাম আগত, এবাৰ যাম মীনা বজাৰখন ন। কি চাম এবাৰ? মীনা বজাৰ। এখন গেট কেনে লাগছে? হা এবাৰ বহুত ডাঙৰ হেৰি দিছে, তাৰমানে নলবাৰীখন গোটাই বাদলি দোকানে এইপিনে চাক নাই, এইফালেও দোকান, এইবিলাক দোকান পূৰা আহি থাকোঁতে এইটো দেখা পালোঁ, গড় এটা কি ধুনীয়া বনাইছে চাওক। আৰু আছে ইয়াতে এই দোকান চাৰিওফালে দোকান, আৰু আমি যাম এতিয়া আগত দেখি গাইজ, পূৰা আগত এই নলবাৰী একদম গণেশ মন্দিৰে পাম। এইবাৰ পাম আমি ধমধমা বাছ ষ্টেণ্ড। আমি এতিয়া গণেশ মন্দিৰৰ ওচৰত আছোঁ, আৰু গণেশ মন্দিৰৰ ওচৰত এইটো কাৰণে আহিলোঁ, ধমধমা বাছ ষ্টেণ্ডত আমি যোৱা নাই, অলপ পিছত যাম, মেলা দেখাব। আমি মেইন গেট, যিটো মেইন গেট ইমান ধুনীয়াকৈ সজাইছে, চাওক মজা সজাইছে আৰু না, চাম আমি, দেখাম এতিয়া। চাওক এইটো মেইন গেটৰ একদম গণেশ মন্দিৰৰ ওচৰত মেইন গেটৰ গাইজ, চাওক চবে ফটো তুলি আছে, একদম ফটো তোলাৰ ব্যস্ত, পূৰা ফটো তুলি আছে, আৰু একদম চালিয়াকৈ ফটো তুলি আছে চবে।
ইমান ধুনীয়াকৈ বনাইছে মানে চাওক না গাইজ চালিয়াকৈ আছে আৰু পুৰা একদম না মজাকৈ বনাইছে গাইজ পুৰা একদম চালিয়াকৈ মজাকৈ বনাইছে সেইকাৰণে এইটো পাৰ্মানেণ্ট নেকি পাৰ্মানেণ্ট পুৰা পাৰ্মানেণ্ট বনাই দিছে এইটো গণেশ মন্দিৰৰ ওচৰত আৰু চাওক ৰাগ বুলি নহয় অকল পুৰা পাৰ্মানেণ্ট না নিজা পাৰ্মানেণ্ট পুৰা কি বনাই দিছে চোৱা আৰু গণেশ মন্দিৰৰ পৰা ধমধমা বাছ ষ্টেণ্ডৰ ফালে আহি আছোঁ কাৰণ মেলা যোনখন মেলা এই যি চকৰি তকৰি আহে সেই মেলাখন চাব যাই আছোঁ আৰু মেলাখন চাব যাওঁতে এইবাৰ নলবাৰীৰ কি মজা মজা বস্তু বনাইছে গাইজ চাওকচোন এইটো কিবা বোলে কাৰ্যালয় বনাইছে হা কাৰ্যালয়টো ইমান ধুনীয়াকৈ বনাইছে চাওক না কিবা এটা মজাই লাগছে আৰু কাৰ্যালয় এইটো কোনে ক'ব কাৰ্যালয় বুলি কিন্তু ইমান ধুনীয়াকৈ বনাইছে এইটো কি কাৰ্যালয় হ'ব নেকি হা মিনিষ্টাৰৰ মানে আই বি হ'ব আৰু এইটো অঁ ৰেচেছ লোৱা বহা কিবা এনেকুৱা আই বি হ'ব চাগে মিনিষ্টাৰত আহিলে এতিয়া মিনিষ্টাৰ আহিলে মানে ৰেচেছ লোৱা আৰু সেনেকুৱা টাইপ বনাব কিবা আৰু পেঞ্চন আনি থৈ দিছে বাহিৰে বনাইছে বাহিৰে বনাইছে আৰু না সুন্দৰ বনাইছে কিন্তু আৰু তাৰ পৰা ওলাই আহিলোঁ ওলাই আহি মানে যিটো কাৰ্যালয় নে কি মানে মিনিষ্টাৰ কিবা সেই এইটো দেখাই পাইছে পুৰা একদম ধুনীয়াকৈ বনাইছে আৰু এইবিলাক থিয়েটাৰ এইবাৰ আছোঁ আমি শ্বহীদ মুকুন্দ কাকতি বাছ ষ্টেণ্ড ইয়াতে হৈ আছে আপোনাৰ পুৰা মীনা বজাৰখন মীনা বজাৰ ইয়াতে হৈ আছে নেকি ভাইয়া এইবাৰ ক'ত এই ভিতৰ পিছফালে এই পিছফালে চকৰি দেখাই আছে গাইজ চকৰি আৰু গেট চাওক মজা আৰু অহাকালিৰ পৰা কালি ৰেডি কৰিব লাগিব এই মীনা বজাৰ পুৰা ৰেডি চলি আছে কালি ৰেডি হ'ব নেকি ভাইয়া কালি ৰেডি হ'ব পুৰা এই ইয়াতে কি বা মটকা কোৱা নে কি আন্ধাৰ কাৰণে আপোনালোকে ধৰিব পৰা নাই পুৰা আন্ধাৰ হৈ গৈছে এই ৰাস উদ্বোধন আৰু আজি প্ৰতিমা স্থাপন কৰা হৈছে সেইকাৰণে তাৰে কাৰণে পূজা চূজা কৰা হৈছে আৰু গোটেইখিনি মানুহ চাই আছে দেখিছেন নাই পুৰা একদম লাইট চাওক কি মজা গধূলি হৈ গ'ল পুৰা লাইট চাৰিওফালে আৰু কাম চলি আছে কালি পুৰা ৰাসৰ আৰু আজি মানুহ আহিছে এতিয়া মানুহ আহিব ধৰিলাকে না আৰু এই পূজা অৰ্চনা কৰি আছে কাৰণ প্ৰতিমা স্থাপন কৰিব আৰু গেট এখন নলবাৰীৰ চাওক পুৰা মানুহ আজিতে আহিছে চব কালি ৰাস আজি মানুহ চোৱা মানুহ বহুত আছে মানে লাইক ক'ব পাৰা আৰু কালি আৰু কালি কিমান হ'ব কালি লাখৰ ওপৰত হ'ব আৰু বহুত হয় নলবাৰীৰ ৰাসত আহক না চাই যাব বৰ্তমান হৰি মন্দিৰৰ পৰা ওলো গোটেইখিনি দেখালোঁ যিমান পাৰোঁ দেখাই আছোঁ আৰু এতিয়া যাই আছোঁ ঘৰত আৰু মোৰ ভিডিঅ'টো এইখিনিতে কওঁ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব আৰু লগতে নলবাৰী ৰাস চাব আহক গাইজ মজা 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 আৰু না চালিয়া আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক নলবাৰী ৰাসখন আপোনালোকে দেখাই দিয়ক চবকে